জিঅ' এই স্পেক্ট্ৰাম কিনিলে 88,078 কোটি টকাই দি। তো হে গাইজ, এটা ভাল খবৰ আৰু তাৰমানে এইটো কোনো ফ্ৰড নহয়, একদম সঁচা কথা। আহি আছে আমাৰ মাজত 5G নেটৱৰ্ক, আৰু এই 5G নেটৱৰ্ক জিঅ'টো অলৰেডি 15 আগষ্টৰ ভিতৰতে আজাদী কা অমৃত মহোৎসৱ এই দিনতে লঞ্চ কৰিব। আৰু জিঅ' বুলিয়ে নহয়, বাকীকেইটাও এয়াৰটেল, ভোডা, আইডিয়া চবেও তাৰমানে লঞ্চ কৰিব 5G নেটৱৰ্ক। গতিকে এই 5G নেটৱৰ্ক আহিলে আমাৰ কি হ'ব, মানে কেনেকুৱা ফেচিলিটি হ'ব, মানে কি হ'ব, এনেকুৱা চব কথা ক'ম। আৰু এই স্পেক্ট্ৰামবোৰ নিলামী হৈ গ'ল 24 জুলাইৰ পৰা 1 আগষ্ট তাৰিখে পূৰা একদম নিলামী হৈ গ'ল। এতিয়া মানে 5G নেটৱৰ্ক 15 আগষ্টৰ ভিতৰত, বাকী 15 আগষ্টৰ ভিতৰত পাই যাম আমি। আৰু 13খন নে কি চহৰতে বৰ্তমান এই 5G নেটৱৰ্ক অলৰেডি দিয়া হৈছে, আৰু কেতিয়ালৈ আমাৰ ইয়াতে আহিব সেয়া চব কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। 5G নেটৱৰ্ক মানে এই 13খন চহৰত কৰিব, আহমেদাবাদ, বেংগলুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, হায়দৰাবাদ, এনেকৈ লক্ষ্ণৌ, পুনে, মুম্বাই, এনেকৈ 13খন চহৰত মানে লঞ্চ কৰিব। আৰু এনেকৈ লঞ্চ 13খন, তাৰপিছতহে আমাৰ ধৰক সৰু সৰু মানে ঠাইতবোৰত আহিব, আৰু অসম, এনেকৈ অসম পূৰা ইণ্ডিয়াতে, গোটেই ইণ্ডিয়াতে আহি যাব এনেকৈ লাহে লাহে। এতিয়া বৰ্তমান 13খন চহৰতে দিব। তাত ভিডিঅ' বনোৱাত অলপ প্ৰব্লেম হৈ আছিল, লাইট নাই, সেইকাৰণে লাইটটো কিবা ফিউজ গ'ল নে কি হ'ল, সেইকাৰণে মই এইটো ৰুমত আহিলোঁ। আৰু এতিয়া ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু মই কৈ আছিলোঁ, এই 5G নেটৱৰ্ক চলাবৰ কাৰণে চৰকাৰৰ পৰা এক প্ৰকাৰৰ স্পেক্ট্ৰাম কিনি ল'ব লাগে। আৰু এই স্পেক্ট্ৰাম হ'ল এক প্ৰকাৰৰ লাইচেঞ্চ। যেনেকৈ চব কোম্পানীৰে লাইচেঞ্চ থাকে, যেনে গাড়ী মটৰ কিবা কিবি বিভিন্ন ধৰণৰ লাইচেঞ্চ থাকে, তেনেদৰে টেলিকম কোম্পানীৰো এক প্ৰকাৰৰ লাইচেঞ্চ আছে। আৰু এই লাইচেঞ্চ পাবৰ কাৰণে চৰকাৰৰ পৰা এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু যেনেকৈ 2G, 3G, 4G, 5G এনেকৈ আহি আছে না, এনেকৈ বাৰ জেনেৰেশ্যন হিচাপত এই স্পেক্ট্ৰামবোৰ মানে চৰকাৰৰ পৰা কিনি থাকিব লাগিব। জিঅ'ই ধৰ এয়াৰটেলৰ ফ্ৰিকুৱেঞ্চি ইউজ কৰিব নোৱাৰে, সেইকাৰণে চৰকাৰৰ পৰা এটা লাইচেঞ্চ দি এইটো বস্তু কিনি লোৱা হয়। চবৰে ফ্ৰিকুৱেঞ্চিটো বেলেগ বেলেগ, যাৰ যিমান টকা আছে, এই মালটো যাৰ যিমান আছে, মানে সেই হিচাপত এই স্পেক্ট্ৰামবোৰ কিনি আমাৰ মাজত লৈ আহিছে। এতিয়া জিঅ'ই মানে চবতকৈ হায়েষ্ট কিনিছে, তাৰপিছত এয়াৰটেলে কিনিছে। গতিকে এতিয়া আহি আছে আমাৰ মাজতো, কিন্তু লাহে লাহে আহিব। এতিয়া 13খন চহৰত দিছে অলৰেডি, দিব মানে 15 আগষ্টৰ ভিতৰত, কিন্তু তাৰপিছত ইয়াতে আহি যাব চব জেগা। গতিকে এই নেটৱৰ্ক বা স্পেক্ট্ৰামবোৰ চৰকাৰৰ পৰা কোনে কিমান টকাৰে কিনিলে চাওঁ আহক। জিঅ'ই এই স্পেক্ট্ৰাম কিনিলে 88,078 কোটি টকাই দি 24,740 মেগাহাৰ্টজ স্পেক্ট্ৰাম তাৰমানে জিঅ'ই কিনিলে। চাওক 24,740। এয়াৰটেলে কিনিলে 43,084 কোটি টকা দি। ইমান টকা তাৰমানে ছেকেণ্ডত গৈছে, এই ছেকেণ্ডত ফাৰ্ষ্ট জিঅ' আছে, তাৰপিছত ছেকেণ্ডত আছে এয়াৰটেল। ইমান 1800 মেগাহাৰ্টজ, 2100 মেগাহাৰ্টজ, এনেকৈ তাৰমানে 3300 মেগাহাৰ্টজ, 26 জিগাহাৰ্টজ ফ্ৰিকুৱেঞ্চি বেণ্ড হিচাপত এই 5G স্পেক্ট্ৰামটো কিনি ল'লে চৰকাৰৰ পৰা। আৰু 3 নম্বৰত আছে ভোডা আইডিয়া। ইয়াতে কিনিছে, এয়াৰটেলে কিনিছে 43,084 কোটি টকা দি স্পেক্ট্ৰাম কিনিলে। তাৰপিছত আইডিয়া এলইডি বট স্পেক্ট্ৰাম ফৰ RS 18,799 কৰোৰ টকা দি ভোডা আইডিয়াই এই স্পেক্ট্ৰাম কিনিব সফল হৈছে। আৰু চাওক, চবৰে ফ্ৰিকুৱেঞ্চিৰ পইচাটো বেলেগ বেলেগ, মানে 700 মেগাহাৰ্টছৰ ইমান কোটি টকা, 39,270 কৰোৰ ইমান কোটি টকা তাৰমানে দিব লাগিব। আৰু 800ৰ ইমান, 900ৰ ইমান, এনেকৈ চবৰ ৰেটটো বেলেগ বেলেগ। এই হ'ল স্পেক্ট্ৰাম যি চৰকাৰৰ পৰা এনেকৈ কিনি ল'ব লাগিব। এতিয়া বহুতে ভাবিছে কি 5G নেটৱৰ্কৰ ফলত কি চেঞ্জ হ'ব, নে 4Gতকৈ অলপহে চেঞ্জ হ'ব, নে তাতকৈ বেছি চেঞ্জ হ'ব। ফ্ৰেণ্ডছ, মই কওঁ যে 4G নেটৱৰ্কতকৈ 5G নেটৱৰ্ক 100 গুণে মানে ইমানেই স্পীড হ'ব, 100 গুণে বেছি হ'ব তাৰমানে। যাৰ ফলত 4G ইণ্টাৰনেটৰ স্পীড 1 Gbps হয়, মানে জিগাবাইট পাৰ ছেকেণ্ড হয়, তেনেহ'লে 5G নেটৱৰ্কৰ স্পীড 20 Gbps হ'ব। মানে ইমানেই স্পীড হ'ব, যাৰ ফলত আমি এখন চিনেমা ডাউনলোড কৰোঁতে 20 ছেকেণ্ড লাগিব। 1 GB 2 GB 20 ছেকেণ্ড লাগিব, ইমানে গমে পাইছে কিমান স্পীড হ'ব। আৰু গেমৰ ক্ষেত্ৰত মানে এনেকুৱা হৈছে, গেম যদি আমি ডাউনলোড কৰি খেলিব নালাগে, এতিয়া 4G নেটৱৰ্কত আমি ডাউনলোড কৰি খেলিব লাগে, কিন্তু
সেই 5G নেটৱৰ্ক আহিলে আমি ডাউনলোড কৰি খেলিব নালাগে, তাত যাই কেনে সেই যি 5G নেটৱৰ্কৰ ডাটা তাত সেনেকৈ ডাটাটো লৈ ল'ব আৰু আমি প্লে ষ্টৰত ডাউনলোড নকৰাকৈ গেম খেলিব পাৰিম। এনেকুৱা তাৰমানে ফেচিলিটি দি আছে আৰু বিভিন্ন ধৰণৰ কিবা কিবি হ'ব। এই 5G নেটৱৰ্ক এৰিয়া হিচাপত 100 গুণতকৈ অধিক ডিভাইচ কানেক্ট কৰি ল'ব পাৰিব, যিটো নেকি ইয়াৰে লেটেঞ্চি টাইম সেইটো বহুত মানে কম, যাৰ ফলত মানে গোটেই আমাৰ এৰিয়াৰ 100 গুণতকৈ অধিক ডিভাইচ এনেকুৱা কানেক্ট কৰি ল'ব। আৰু এয়াই নহয়, এই ডিজিটেল ইণ্ডিয়া মানে বহুত আগবাঢ়ি যাব এই 5G নেটৱৰ্ক আহিলে। বেংকিঙৰ ক্ষেত্ৰত, শ্বপিঙৰ ক্ষেত্ৰত, এডুকেশ্যনৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মানে বহুত সহায় কৰিব আমাক। তাৰমানে এনেকুৱা এটা ব্যৱস্থা লৈ আহিছে। আৰু এই 5G নেটৱৰ্ক চলাবৰ কাৰণে আমাকতো এটা ভাল মোবাইল লাগিব, গতিকে টাইম আছে দিয়ক, টাইম আছে আৰু 3 বছৰ 2 বছৰৰ পিছতহে আহিব, আমাৰতো এতিয়াতো নাহে অসমত, গতিকে আৰামত ল'ব পাৰিম। আজিলৈ এইখিনি আৰু ভিডিঅ'ত বেছি দীঘলীয়া নকৰোঁ, বাই বাই।